আসাম ষ্টাডি চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ আজি মই নেট স্লেটৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখনৰ ওপৰত কেইটামান তথ্য আৰু আজিৰ প্ৰথমটি তথ্য আছে চান্দকুছিয়া বুজৰ বৰুৱা বংশাৱলীখন অজিত বৰুৱাই সম্পাদনা কৰিছিল আৰু প্ৰথম প্ৰকাশ হৈছিল 2002 চনত 2 নম্বৰ তথ্যটি শিপুৰীৰ আঁচনি আৰু একাংক যুগল দুখন অনাতাঁৰ নাটক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা ৰচিত এই দুখন হৈছে ব্যংগ নাটক 3 নম্বৰ জুদি হৈছে ডিমাছাসকলৰ পৰম্পৰাগত পানীয় নাম ডিমাছাসকলৰ ডেকা চেঙৰ নাম হ'ল নদ্ৰাং এইটো এটা গুৰুত্বপূৰ্ণ তথ্য মনত ৰাখিব আপোনালোকে 4 নম্বৰ তথ্যটি আছে কুটিল লিপিৰ অন্য নাম হিদ্ৰ মাতৃকা লিপি নগাজৰি খনিকৰ গাঁৱত উদ্ধাৰ হোৱা শিলালিপি উমাচল শিলালিপি ডুবি তাম্ৰহাখন নালন্দাৰ মিনময় মোহৰ আদিৰ আখৰত কুটিল লিপিৰ প্ৰভাৱ আছে এইটো খুবেই গুৰুত্বপূৰ্ণ 5 নম্বৰ টি.এছ. এলিয়টৰ দি ৱেষ্টলেণ্ড কবিতাটিক অজিত বৰুৱাই সন্মাতি নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল গতিকে এই পাঁচটা আজি তথ্য দিলো অতি চমু তথ্য আৰু গুৰুত্বপূৰ্ণ তথা সম্ভাৱ্যপূৰ্ণ তথ্য কেনে পালে জনাব যদিহে ভাল পালে তেতিয়াহলে ভিডিঅ'টি লাইক শেয়াৰ কমেন্ট কৰিব আৰু যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে যদিহে তেওঁলোকৰ প্ৰয়োজন আছে তেতিয়াহলে মোৰ চেনেলটো তেওঁলোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ